Hello guys, good morning. আৰু বহুত দিনৰ মূৰত আপোনালোকৰ মাজত মোৰ নিজৰ ভিডিঅ' লৈ আহিছোঁ। তো বহুত দিন দিয়া নাই দিব মন যোৱা নাই মানে দিবই মন যোৱা নাই কাৰণ ভিডিঅ'বিলাক নচাই কোনো ভিউজ নাযায় তো এনেকৈ বেয়া লাগে তো নিউ ইয়েৰটো এইবাৰ দিয়া অহা নাই তো ফাৰ্ষ্ট জানুৱাৰীটো সেইটোতো দিয়া অহা নাই মানে কত কিছু ভিডিঅ' এইবাৰ দিয়া অহা নাই তো মাঘ বিহু সেইকাৰণে মই বোলো আজি দি দিওঁ তো হে গাইজ কি খবৰ আপোনালোকৰ আই হোপ আপোনালোকৰ চবে মানে ভালে আছে ময়ো ভালে আছোঁ খবৰ ভালে হ'ব আপোনালোকৰ আশা কৰোঁ আজি মাঘ বিহুটো আপোনালোকে ভালে মানে উদযাপন কৰক পালন কৰক তো সেয়াই আৰু তো এতিয়া আমি আমাৰ ওচৰ গা পা ধুই পূৰা ৰেডি হৈছে এতিয়া মন্দিৰত যাম ভেলাঘৰ পাম তো ফাৰ্ষ্ট টাইম আমি আমাৰ ঘৰৰ মন্দিৰটোত যাম কালী মন্দিৰটোত যাই গ'লে অলপমান সেৱা চেৱা লওঁ কৰোঁ আমাৰ ল'ৰাটোকো লৈ যাওঁ বেটাও গা পা ধুই একদম পূৰা ৰেডি তো বেটাক লৈ যাওঁ বেটাকো অলপমান তাত নি কেনে মানে সেৱা চেৱা কৰি আনো তাৰপিছত আকৌ আমি মন্দিৰত যাওঁ আমাৰ ৰাজহুৱা মন্দিৰ যোনটো আছে তাত ভেলাঘৰ পাবৰ কাৰণে যাম তো চাই থাকক তো বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ প্লিজ আপোনালোকে অলপমান মৰম চৰম দিয়ক আৰু অলপ চাওক ভিডিঅ'বিলাক শ্বেয়াৰ কৰক লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তো বহুত দিনৰ মূৰত আনিছোঁ যিহেতু তো সেয়াই আৰু চাই থাকক তো ফাইনেলি আমি আমাৰ মন্দিৰত আহি পালোঁ ৰাইজৰ মন্দিৰত বেটাক চাওক না পূৰা চাই আছে পূৰা বেটা মোবাইল মানে একদম মোবাইলৰ কাৰণে পাগল আৰু মানে তো আমাৰ মায়ে অলপমান মানে ধূপ চুপ লগাই আছে তো আমিও আহিছোঁ এইবাৰ বেটাক লৈ যায়গৈ মা সেৱা কৰিব তাৰপিছত আমি সেৱা কৰি ল'ম মজা আছে তো সেয়া চাওক আমি আহিছোঁ তো বেটাক লৈ কেনে গ'ল তো আমি মাৰ ওচৰত অলপমান প্ৰাৰ্থনা কৰোঁ আশা কৰোঁ মানে ভালে যাওক চবখিনি দিনবোৰ ভালে পাৰ হৈ যাওক bare আশা কৰোঁ সেয়াই আৰু তো আপোনালোকক আশা কৰোঁ আপোনালোকক মৰম কৰিব আৰু ফাইনেলি আহি আমি আমাৰ গাঁৱৰ ভেলাঘৰ আহি পালোঁ তো ভেলাঘৰ মোটামুটি আহাতে মোটামুটি শেষে হৈছে ৰাতিপুৱা একদম আন্ধাৰে পোহৰে জ্বলাই দিয়ে আৰু আমি আলচিয়া মানুহ 8টা বজাত 9টা বজাত খুন্দি পাৰি উঠোঁ ক'ত আৰু তো আহি কেনে চাওঁ যে আধা দিছ আছে আৰু পূৰা ইয়াতে আহিছোঁ এতিয়া ৰাইজৰ মানুহ আৰু কেইজনমান আহিব আছে কেইজনমান মানে ভালে কেইজন আহিব আছে ৰাইজৰ মানুহখিনি আহিলে আৰু এতিয়া মন্দিৰত যাম আৰু এটা মন্দিৰ আছে কালী মন্দিৰ তো আমি তাত যাম ৰাজুত তো আমাৰ ইয়াতে মানে পইচা খেলে আৰু মানে সৰুৰ পৰা দেখা পাইছোঁ ডাঙৰবিলাকে পইচা খেলিছিলে বছৰত এই আৰু মাঘ বিহু দিনাখন তো খেলি আছে তো আমিও চাওঁ আৰু খেলি চাওঁ এনেই নেখেলোঁ কোনোদিনো খেলিব নাজানো ভালকৈ তো আহাতে অকল নাই খেলি চাওঁ আপোনালোক যোৱা বুলি নাভাব আৰু এইটো পৰম্পৰা এইবাৰ চলি আছে যখন চলাই ৰাখছোঁ আৰু খেলাই চাওঁ কেনেকুৱা লাগে তো পূৰা খেলা চলি আছে কিবা দিছে ক'ত মাৰছে ফাইন দিবা আৰু ডাকিলটা মতে উঠা বাড়ির বাহিৰত 1 টাকা বালদে 1 টাকা লাগে 2 টাকা পাব নেকি 2 টাকা পাব 2 টাকা পাব 1 টাকা লাস্ট কে আছে লাস্ট গাইজ ভিডিঅ'টো ইমানখিনি আছিলে তো ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব ধাপ কৰি দিব তো এইটো হ'ল আমাৰ মানে কি কয় বিহুৰ পিছদিনাখন তো সেইদিনাখন মানে মোবাইলটো মানে কি হৈছিলে নাজানো তো ভিডিঅ' ৰাখিব পৰা নাছিলোঁ তো মোবাইলটো মানে কি হৈছিল মানে কেনেকৈ কওঁ এখন মোবাইলটো হেং মাৰা নিচিনা হৈছিল মানে ভিডিঅ'তে আঁকি আছিল তো মানে মোবাইলটো মানে স্পেচ ফুল হৈ গৈছে যে সেইটো কাৰণে হ'ব পাৰে বহুত ভিডিঅ' আছিল তো ৰাতি ঠিক হ'ল মোবাইলটো ৰাতি ঠিক হোৱাৰ পিছত মানে কিছুমান ভিডিঅ' নোহোৱা হৈ গ'ল তো গ'ল আৰু উপায়টো নাই কি কৰিম তো মানে স্পেচ ফুল হৈ গৈছে পূৰা মেমৰি পূৰা খালী কৰি দিলোঁ তাৰপিছতহে এতিয়া মানে ভাল হ'ল আৰু মোবাইলটো তো সেইটো কাৰণে যোৱাকালি ভিডিঅ' বনাব নোৱাৰিলোঁ তো মই দোকানত আছোঁ ন সেইটো কাৰণে পূৰা ৰাস্তাত মানে গাড়ী ঘোঁৰা পূৰা যাই আছে তো সেইটো কাৰণে মানে আৰু ডিষ্টাৰ্ব হয় মানে গাড়ী ঘোঁৰা যাই থাকে না তো সেইটো কাৰণে ডিষ্টাৰ্ব হয় তো আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব দেই তো বহুত দিন ভিডিঅ' দিয়া নাই তো আৰু সেই আৰু ভিডিঅ'টো দিলোঁ তো ভিউজটো নাযাব মই হায়েষ্ট 10টা যাওঁ তাৰ বেছি নাযায় মই জানো তো ইমানকেইজন ছাবস্ক্ৰাইবাৰ আছে প্লিজ চাওক সকলোৱে ভিডিঅ'টো আৰু মৰম দিয়ক সকলোৱে আশা কৰোঁ মৰম দিব বুলি মাঘ বিহু উপলক্ষে আপোনালোকক মৰম বিচাৰিছোঁ তো এইটো হিচাপত মই মৰম বিচাৰিছোঁ আপোনালোকে দিয়ক তো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই নিয়ক আৰু সেই আৰু ভাল দিব চেষ্টা কৰিম যদিহে আপোনালোকে মোক ধৰক ছাবস্ক্ৰাইব কৰি আগুৱাই নিয়ে তো ভাল যিমান পাৰোঁ চেষ্টা কৰিম ভাল দিবলৈ আপোনালোকক বাহিৰত প্ৰিয় মানুহ আপোনালোকক দেখাম বুলি ভাবিছোঁ কিন্তু মোক নাই আৰু তেতিয়া আৰু ছাবস্ক্ৰাইবাৰ নাই বেকাৰ পইচা খৰচ কৰি ইমান দূৰ যায় সেইটো লাভ নাই তো আমি আৰু দিন হাজিৰা কৰি খোৱা মানুহ
কাম কৰিলে পইচা কাম নকৰিলে পইচা নাই তো সেইটো কাৰণে বাহিৰত ঘূৰিব যোৱা নহয় তো যদিহে মোৰ ছাবস্ক্ৰাইবাৰ হয় তো তেতিয়াহ'লে যোৱাটো মোৰ আপত্তি নাই ন যাম তো সেইটো কাৰণে আগুৱাই নিয়ক আৰু লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব ধাপ মাৰি দিয়ক আৰু ক'ৰ পৰা চাই কি কথা কি বাৰ্তা চবখিনি ক'ব পাৰে বাছ তো লগ পাইছোঁ অন্য এটা ব্লগ আজিলৈ বাই বাই